আজি 12 আগষ্ট আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। যুৱ শক্তিক সদ্ব্যৱহাৰ কৰি সমাজক সজাগ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে 12 আগষ্টৰ দিনা বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। যুৱ প্ৰজন্মই হ'ল দেশ তথা বিশ্ব গঠনৰ প্ৰতিচ্ছবি, সম্পদ বা দিশ নিৰ্ধাৰক। সেয়ে তৰুণ তৰুণীসকলৰ ওপৰত নিৰ্ভৰশীল দেশৰ ভৱিষ্যত। দেশৰ বিকাশৰ বাবে প্ৰতি বছৰে তৰুণ তৰুণীসকলক ন্যায়িক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক পৰিৱৰ্তন তথা প্ৰত্যাহ্বান আদি সকলো দিশৰ পৰা সজাগ কৰি তোলাৰ লক্ষ্যৰে 2000 চনৰ 12 আগষ্টত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। 17 ডিচেম্বৰ 1999 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 12 আগষ্টৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰাই প্ৰতি বছৰে একোটা বিষয়বস্তু লৈ পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। 2021 বৰ্ষৰ মূল বিষয়বস্তু আছিল খাদ্য প্ৰণালী পৰিৱৰ্তন, ট্ৰেন্সফৰ্মিং ফুড ছিষ্টেমছ। 2022 বৰ্ষৰ বিষয়বস্তু হ'ল আন্তঃপ্ৰজন্মীয় সংহতি, সকলো প্ৰজন্মৰ বাবে এখন বিশ্ব গঠন কৰা। আন্তঃপ্ৰজন্মীয় সংহতিত কিছু বাধাৰ বিষয়ে বয়স বৈষম্য সাপেক্ষে সচেতনতা বৃদ্ধি কৰাই আন্তঃপ্ৰজন্মীয় সংহতিৰ মূল লক্ষ্য। প্ৰতিভাসম্পন্ন যুৱক যুৱতীসকলৰ প্ৰতিভা আৰু দক্ষতাৰ ভিত্তিত দেশৰ বিকাশ সম্ভৱ। তেওঁলোকক সঠিকভাৱে পৰিচালনা কৰিব পাৰিলে দেশ তথা বিশ্বৰ উন্নতি হোৱাটো নিশ্চিত। সেয়ে প্ৰতি বছৰে 12 আগষ্টৰ দিনা একোটা বিষয়বস্তু লৈ বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস।